বিয়াৰ ৮ বছৰ হোৱাৰ পাছত ৰাণীয়ে এটা সুন্দৰ ল'ৰা ৰাজাক জন্ম দিছিল। বহুত বছৰ ল'ৰা-ছোৱালী নোহোৱাৰ কাৰণে ৰাণীয়ে ৰাজাক বহুত মৰম কৰিছিল। লাহে লাহে ৰাজা ডাঙৰ হ'বলৈ ধৰিলে। ৪ বছৰ বয়স হ'ল। তাৰ পাছতো ৰাণীয়ে ৰাজাক অলপ সময়ৰ কাৰণেও চকুৰ আঁতৰ হ'বলৈ দিয়া নাছিল। ইফালে ৰাজাৰ দেউতাকে চিঞৰি চিঞৰি ক'লে, ৰাণী, মোৰ কামলৈ যাবলৈ দেৰি হৈছে। টিফিন ক'ত? অ' টিফিন বনোৱাই নাই নহয়, অলপ সময় ৰ'বা, মই বনাই আনিছোঁ। তুমি এতিয়ালৈকে টিফিন বনোৱা নাই? মই কি লৈ যাম আজি? তোমাৰ লগত তৰ্ক কৰি মোৰ একো লাভ নাই। তুমি অনবৰতে ল'ৰাৰ লগতে লাগি থাকা। তুমি এইবোৰ কি কৈছা নিখিল? ইমান বছৰ পিছত মই ল'ৰাটো জন্ম পাইছোঁ। তুমি এনেকৈ ক'ব লাগেনে? ৰাণী, মই সেইটো ভাবি কথা কোৱা নাই। যেতিয়াৰ পৰা ৰাজা এইখন ঘৰত আহিছে, তুমি সকলো পাহৰি গৈছা। সময়মতে ভাত নিদিয়া হৈছা, মায়ে চব কাম কৰিবলগীয়া হৈছে, সময়মতে টিফিন নবনোৱা হৈছা। কেতিয়াবাতো ল'ৰাটোক অকলে খেলিবলৈ দিয়া। আৰু মাক এইটো বয়সত কাম কৰি থকা দেখিলে ভাল নেলাগে। মই চব গম পাইছোঁ। মোৰ ল'ৰাটোক তোমালোকে হিংসা কৰা। আৰু তোমাৰ এতিয়া দেৰি হোৱা নাই? দেৰিটো বহুতেই হৈ গ'ল। মই এতিয়া যাওঁ। তুমি ল'ৰাকে ধ্যান দি থাকিবা। এনেকৈ কৈ নিখিল কামলৈ ওলাই গ'ল। নিখিল যোৱাৰ পাছত ৰাণীয়ে বহুত মনত দুখ পালে। ৰাণীয়ে ৰাজাক তাতে এৰি থৈ ঘৰৰ কামবিলাক কৰিবলৈ ধৰিলে। যেতিয়ালৈকে কাম শেষ নহয়, আজি মই ৰাজাৰ ওচৰলৈ নাযাওঁ। আৰে, চবেই একেটা কথাই কৈ থাকে, ৰাজাক বেছি মৰম কৰক। ৰাজাই ভিতৰতে খেলনাৰ সৈতে খেলি আছিল। খেলোঁতে খেলোঁতে ৰাজা বাহিৰলৈ ওলাই গ'ল আৰু চিৰিৰ পৰা পৰি গ'ল। ৰাজাই কন্দা শুনা পাই মাক ৰাণী দৌৰি দৌৰি আহিলে আৰু কান্দিবলৈ ধৰিলে। ৰাজা বেটা, কি হ'ল তোমাৰ? উঠা, উঠা, জলদি উঠা, চকু খোলা, ৰাজা বেটা। সিমানতে ৰাণীহঁতৰ ওচৰতে থকা চিলা আহি পালেহি। চিলাই ক'লে, ৰাণী, ৰাজা আৰু এইখন পৃথিৱীত নাই। এনেকৈ নক'বা চিলা, মোৰ ল'ৰাটোৰ একো হ'ব নোৱাৰে। তুমি এটা কাম কৰা, এজন তান্ত্ৰিক বাবাক মই চিনি পাওঁ। তুমি ৰাজাক তেখেতৰ ওচৰলৈ লৈ যোৱা। তেখেতে মৰা মানুহ জীয়াই দিব পাৰে। ৰাণীয়ে লগে লগে ল'ৰাটো বাবাৰ ওচৰলৈ লৈ গ'ল। বাবাই ৰাজাক চাই ক'লে, তোমাৰ ল'ৰাটো এইখন পৃথিৱীত আৰু নাই। এনেকৈ নক'ব আপুনি বাবা, মোৰ ল'ৰাটোৰ একো হ'ব নোৱাৰে। বহুত আশা লৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ। মই শুনিছোঁ আপুনি মৰা মানুহ জীয়াই দিব পাৰে। মই জীয়াই দিব পাৰিম। ইয়াৰ বিনিময়ত মই কি পাম? এই কথা শুনাৰ লগে লগে ৰাণীয়ে ঘৰলৈ গৈ সকলো পইচা আনি বাবাজনক দি দিলে। বাবা, মই বহুত দুখীয়া। মোৰ ওচৰত যি আছিলে আপোনাক সকলো দি দিলোঁ। মাত্ৰ মোৰ ল'ৰাটোক বচাই দিয়া বাবা। বাবাই মন্ত্ৰ মাতিলে আৰু কিবা বেগৰ পৰা উলিয়াই ৰাজাৰ মাথাত লগাই দিলে। ৰাজা লগে লগে জীৱিত হৈ গ'ল। বাবা, বহুত বহুত ধন্যবাদ। আপুনি মোৰ ল'ৰাটো বচাই দিলে আৰু ল'ৰাটোৰ লগতে মোকো জীৱন দান দিলে। সেইবিলাক একো নাই। এটা কথা ধ্যান ৰাখা, এই ল'ৰাটো যাতে বাহিৰলৈ ওলাবলৈ নিদিয়া আৰু ইয়াৰ গাত পানী পৰিবলৈ দিব নালাগিব। যদি পানী পৰিবলৈ দিয়া, তেতিয়া ই লগে লগে ভস্ম হৈ যাব। এইটো কথা সদায় মনত ৰাখিবা যে তোমাৰ ল'ৰাটো এতিয়া মাটিৰ সমান হৈ গ'ল। ৰাণীয়ে বাবাৰ সকলো কথা মানিলে আৰু ৰাজাক ঘৰলৈ লৈ আহিলে। ৰাণী বহুত সুখী হৈছিল, কিন্তু এইটো কথা গম পোৱা নাছিল যে ৰাজা এতিয়া ভূতৰ ল'ৰা হৈ পৰিছিল, ভূত বনি গৈছিল। ঘৰ পাই, ৰাণী, ল'ৰাটো ইমান লেতেৰা কৰি থৈছা যে, অকণমান চাফা কৰা, গা ধুৱাই দিয়া, তাৰপিছত মই ইয়াৰ লগত খেলিম। নহয়, মই গা নুধুৱাওঁ। নহয়, মানে মই এতিয়া গা ধুৱাব নোৱাৰোঁ, এই ঠাণ্ডা লাগি যাব যে। ৰাণীয়ে যেনে তেনে কথাটো আওকাণ কৰিলে। ৰাতি মাজনিশা ৰাজা হাঁ পাই উঠি গ'ল আৰু ৰাজাৰ চকুকেইটা ৰঙা হৈ পৰিল। ৰাজা লাহে লাহে আইতাকৰ ৰুমলৈ গ'ল আৰু আইতাকক ডিঙি টেপা দি হত্যা কৰি পেলালে। পিছদিনাখনি ৰাতিপুৱাৰ কথা। এয়া কি হৈ গ'ল নিখিল? কালি ৰাতি দেখোন মায়ে ধুনীয়াকৈ হাঁহি মাতি কথা পাতি আছিলে। হঠাতে কি হৈ গ'ল?
সেইবিলাক কথা ভাবি একো লাভ নাই ৰাণী, এইবিলাক চব ভগৱানৰে কাম। এতিয়া আমি মাত্ৰ মাৰ শেষ নীতি নিয়মবিলাক কৰিব লাগিব। মাকৰ নীতি নিয়ম সকলো শেষ হৈ গ'ল আৰু কেইবাদিনো পাৰ হৈ গ'ল। এদিন ৰাণীয়ে ৰ'দত কাপোৰ মেলি আছিল। এনেতে ওচৰৰ ছোৱালী মুন্নি আহিল। খুৰী, মই ৰাজাৰ লগত খেলিব পাৰোঁনে? যোৱা, ৰাজা ভিতৰতে আছে, তাতে গৈ খেলিবাগে। মুন্নি ভিতৰলৈ গ'ল, কিন্তু এয়া মই কি কৰিলোঁ? কেনেবাকে যদি মুন্নিয়ে ৰাজাৰ গাত পানী ঢালি দিয়ে? বাবাই দেখোন মানা কৰিছিলে মোক। নহয় নহয়। ৰাণী দৌৰি দৌৰি ভিতৰলৈ গ'ল আৰু দেখি আচৰিত হৈ গ'ল। ৰাজাই মুনিৰ ডিঙিত টেপা দি আছিল। তই ইমান সাহস কেনেকে কৰিলি মোৰ মুখত পানী ঢালিবলৈ? মোৰ মুখখন ইমান বেয়া নেকি যে তই ধুৱাবলৈ লৈ গৈছিলি? যদি আকৌ এনেকুৱা কৰ, মই তোক মাৰি পেলাম। না না, মই নকৰোঁ, মোক এৰি দিয়া। ৰাজাই যদি মুনিক এৰি দিয়ে, মুনিয়ে সকলো কথা কৈ দিব। মই এনেকুৱা হ'বলৈ নিদিওঁ। ৰাজা বেটা, এইক এৰি নিদিবা, এইক মাৰি পেলোৱা, নহ'লে তোমাৰ সকলো কথা গৈ কৈ দিব। মাকৰ কথা শুনি ৰাজাই মুনিক মাৰি পেলালে। মাকে মনে মনে মুনিক মাটিৰ তলত পুতি পেলালে। যদি মোৰ ৰাজা বেটাৰ ওপৰত পানী পেলাই, মই কাকো নেৰোঁ, চবকে মাৰি পেলাম। গধূলিৰ সময় আছিল। নিখিল ঘৰতে আছিল। নিখিলে বহুত মৰমেৰে ৰাজাক মাতিলে। ৰাজা বেটা, এইফালে আহাচোন। আজি আমি বহুত খেলিম, ফুৰিবলৈ যাম, বহুত কথা পাতিম। এইফালে আহাচোন। নহয় নহয়, ই বাহিৰলৈ যাব নোৱাৰে, মই নিদিওঁ। বাহিৰলৈ কিয় যাব নোৱাৰে? কি কাৰণ আছে বাহিৰলৈ নোযোৱা? আমিতো বাহিৰলৈ যামেই, খেলিমেই। তুমি কেনেকে মানা কৰিবা? নহয়, মই এই কাৰণে কৰিছোঁ, আমি বহুত দুখীয়া, আমাৰ টকা পইচা নাই। বাহিৰলৈ গ'লে ৰাজাই জিদ কৰি খেলনা কিনিব, তুমি কৰ পৰা দিবা? ঠিক আছে, নেযাওঁ, আমি ঘৰতে খেলিম। নিখিলে ৰাজাৰ লগত খুব খেলিলে, কিন্তু খেলোঁতে খেলোঁতে ৰাজাই আলমাৰীৰ দৰজাখন খুলি দিলে। আলমাৰীৰ দৰজাখন খোলোতে পইচা দেখি নাপাই নিখিলে চিঞৰিবলৈ ধৰিলে। এইফালে আহা জল্দি, পইচা মই ইয়াত থৈছিলোঁ, কি হ'ল? মই সেইখিনি খৰচ কৰি পেলালোঁ। এতিয়া মোক নুসুধিবা যে মই ক'ত খৰচ কৰিলোঁ। খৰচ কৰি পেলালোঁ, এতিয়া কৈছা কি মোক নুসুধিবা? মই গোটেই জীৱন কষ্ট কৰি মই এই ধন ঘটিছিলোঁ, তুমি এতিয়া কৈছা খৰচা কৰি পেলালোঁ। নিখিলে ৰাণীক খঙতে এক চৰ মাৰি দিলে আৰু চৰ মৰা দেখি ৰাজাই ভূতৰ ৰূপ ল'বলৈ ধৰিলে। ৰাজাই খঙতে দেউতাকৰ ডিঙিত টেপা দিলে। মোৰ মাক মাৰিবলৈ সাহস কেনেকে পালা পাপা? মই তোমাক মাৰি পেলাম, জীয়াই নথওঁ। ৰাণী, আমাৰ ৰাজাৰ কি হৈছে? আমাৰ ৰাজা ভূতৰ নিচিনা দেখা পাইছোঁ। বচোৱা ৰাণী, নহ'লে মোক মাৰি পেলাব, বচোৱা। মা, ই তোমাক মাৰিবলৈ সাহস কেনেকে পালে? মই এৰি নিদিওঁ, মই মাৰি পেলাম। নিখিলে যেনে তেনে এৰি বাহিৰলৈ পলাই গ'ল আৰু পিছে পিছে ল'ৰাটো যাবলৈ ধৰিলে। বাহিৰত ৰ'দৰ পোহৰ পোৱাৰ লগে লগে ভূতৰ ল'ৰাটো জ্বলিবলৈ ধৰিলে। এয়া কি হৈছে? কি হৈছে তোমাৰ? ৰাজা, তোমাৰ গাত জুই কেনেকে জ্বলিছে? মই কিবা এটা কৰিছোঁ। মা, মোক বচোৱা, মোক বহুত পুৰিছে, মা বচোৱা। ৰাণীয়ে উৎপাতত ধৰিব নোৱাৰি ৰাজাৰ গাত পানী আনি ঢালি দিলে আৰু ৰাজা লগে লগে ছাই হৈ পৰিল। ৰাজা বেটা, এয়া মই কি কৰিলোঁ? মই নিজৰ হাতেই মোৰ ল'ৰাটো মাৰি পেলালোঁ। মই পাহৰিয়ে গ'লোঁ, মোক যে বাবাই পানী ঢালিবলৈ মানা কৰিছিল। ৰাণীয়ে সকলো কথা নিখিলক বুজাই ক'লে। তুমি এইবিলাক কথা আগতেই কোৱা হ'লে ৰাজা আজি বাচি থাকিল হয়। ৰাণী, তুমি ৰাজাক ডক্তৰৰ ওচৰলৈ নিব লাগিছিল। তুমি ইমান ধন বাবাক দিয়াৰ সলনি ডক্তৰক দিয়া হ'লে আজি ৰাজা আমাৰ লগত থাকিল হয়। এতিয়া আৰু একো নহয়, চব শেষ হৈ গ'ল। ৰাণীৰ জীৱনটো আকৌ দুখীয়া হৈ গ'ল, ল'ৰাৰ পৰাও, পইচাৰ পৰাও। যদি মোৰ এই কাহিনীটো ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ বন্ধু বান্ধৱীসকল।